নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কল্যাণ অসমলৈ। আৰু চৰকাৰী নিৰ্দেশনা অনুসৰি যিহেতুকে 30 তাৰিখৰ আগে আগে আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰিবলৈ দিছে, নহ'লে জৰিমনাও ভৰিব লগা হ'ব পাৰে বুলি জনাইছে। গতিকে 1 মিনিটৰ কাম, একাউণ্টৰ পৰা পইচা কাট খোৱাৰ আগে আগে এই সৰু কামটো কৰি লওক। আৰু আহক এই ভিডিঅ'টোৰ মাধ্যমেৰে আমি ক'ত কি কৰিব লাগে জানি লওঁ। পোনপ্ৰথমতে আপোনালোকে ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব আপোনাৰ মোবাইলত। এতিয়া ইয়াতে সাৰ্চ বাৰত টাইপ কৰি দিব। দেখিছে মই আগতে টাইপ কৰাৰ বাবে গোটেইখিনি আহি গৈছে। incometaxindia.efiling.gov.in কৰি আপোনালোকে তলত গো বটনত সাৰ্চ কৰি দিব। চাওক পেজটো খোল খাই গৈছে আৰু সম্পূৰ্ণকৈ লোডিং হ'ব দিব। এতিয়া আপোনালোকে তলফালে আৱাৰ সাৰ্ভিসেছৰ ভিতৰত দেখিব যে ভেৰিফাই লগতে লিংক আধাৰ, আৰু তলত আকৌ এটা লিংক আধাৰ অপশ্যন দেখিছে। আপোনালোকে প্ৰথম লিংক আধাৰ, এই লিংক আধাৰটোত ইয়াতে ক্লিক কৰিব। লোডিং হওঁতে অকণমান টাইম ল'ব, গতিকে ধৈৰ্য ধৰিব, লোডিং হ'বলৈ দিব। চাওক আহিছে, লিংক আধাৰ ওপৰত আহিছে, তাৰে তলত গোটেইখিনি দিয়া আছে। একদম সিম্পল, ইয়াতে যি দিয়া আছে পান কাৰ্ড, আধাৰ কাৰ্ড, তাৰপিছত আধাৰ কাৰ্ডত যেনেকৈ আছে নেম এজ পাৰ আধাৰ, আধাৰ কাৰ্ডত যেনেকুৱা ধৰণে নামটো আছে, তাৰপিছত যিকোনো এটা মোবাইল নম্বৰ, আধাৰ কাৰ্ডত থকাটো দিলেই যে হ'ব সেইটো কথা নহয়, যিকোনো এটা মোবাইল নম্বৰ OTP অহাৰ বাবে ব্যৱহাৰ কৰিব লাগে। তাৰপিছত তলৰ অপশ্যন কেইটা মই কৈ আছোঁ বাৰু, বাকীখিনি আগতে ফিল আপ কৰি লওঁ। এতিয়া চাওক মই গোটেইখিনি টাইপ কৰি ল'লোঁ। এতিয়া গোটেইখিনি দিয়া হোৱাৰ পিছত তলত চাব আই হেভ অনলি দুটা অপশ্যন দেখিব। তাৰে যদি আপোনাৰ আধাৰ কাৰ্ডত কেৱল বাৰ্থ ইয়াৰটো আহিছে, মানে আপোনাৰ ডেট আৰু মান্থটো অহা নাই, তেতিয়া এইটো ক্লিক কৰি দিব এইটো অপশ্যনত। আৰু যদি গোটেইখিনি ডেট অফ বাৰ্থটো সম্পূৰ্ণকৈ আহিছে, এইটো মানে ক্লিক কৰিব নালাগে। আৰু তলৰ অপশ্যনটো আই এগ্ৰি টু ভেলিডেট মাই আধাৰ ডিটেইলছ, ইয়াতে ক্লিক কৰিব লাগিব। টিক মাৰ্ক কৰি লিংক আধাৰত ক্লিক কৰিব। এতিয়া চাওক আপোনাৰ মোবাইলত এটা OTP যাব, আৰু এই OTPটো ইয়াতে টাইপ কৰিব লাগিব। মই OTPটো টাইপ কৰিলোঁ। এতিয়া ইয়াতে ভেলিডেটত ক্লিক কৰি দিব। আৰু ইয়াতে চাওক লিখা আহিছে যে আধাৰ পান লিংকিং কমপ্লিটেড ছাকচেছফুলি। আপোনাৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক হৈ গ'ল। একদমেই চিম্পুল আছিলে। এতিয়া অ'কে বটনত ক্লিক কৰি দিব। আপোনাৰ হোম পেজ খোল খাই গ'ল। ইয়াতে এতিয়া 2-3 দিনমান পিছত, মানে কেইদিনমান সময় লাগে, ইয়াতে তলৰ লিংক আধাৰত ক্লিক কৰি ইয়াতে আপোনাৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড নম্বৰটো মাৰি পেলাই, দুইটা নম্বৰ মাৰি পেলাই আপুনি আপোনাৰ ষ্টেটাছটো চেক কৰিব পাৰিব। এইখিনিয়ে। গতিকে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আপোনালোকেতো আজিকালি কিবিলাক ভাইৰেল কৰি থাকে, মানে ঘুগুনিও ভাইৰেল হৈ যায়। গতিকে এনেকুৱা ইনফৰমেশ্যন, মানে কিবা ইনফৰমেশ্যন, সৰু ইনফৰমেশ্যন হ'লেও জানিবলগীয়া যিহেতুকে, আৰু বেছি দিন সময় নাই, গতিকে এনেকুৱা ভিডিঅ'বিলাকক অকণমান শ্বেয়াৰ কৰক। আজিলৈ ইমান আছিলে, ধন্যবাদ।